হেল্ল' বন্ধুসকল, এতিয়া কিমান চোকা ৰ'দ, তাতে আকৌ আজি গাড়ীখন এটা এক্সিডেণ্ট মানে পামচাৰ হৈ গ'ল পিছফালৰ চকাটো। আৰু পামচাৰ পামচাৰ হওঁতে নটকেইটা যেতিয়া খুলিব দিছিলোঁ দেখিছেনে, একদম গুৰিতে দুটা নট ছিগি গ'ল আৰু দুটা নট আছে মাত্ৰ। আৰু গাড়ীৰ ভিতৰত প্ৰায় 5 কুইণ্টেলমান মানে লোডিং আছে। এতিয়া গাড়ীখন হিলাবও দিগদাৰ আছে। তো চিনাকি এজন দাদা আছিলে ৰিংকু দা, তেওঁক ফোন কৰিলোঁ আৰু তেওঁক ফোন কৰাৰ লগে লগে তেওঁ দুজন মেকানিক মানে যোগাৰ কৰি দিলে। কিন্তু গাড়ীখনত লোডিং হৈ থকাৰ বাবে জেকটো উঠাবলৈ অকণ দিগদাৰ আছে, কিন্তু অলপ ঠেলি হেঁচি কৰি মিলাই মেলি তেওঁলোকে টেকনিক লগাই কেনে এই জেকটো ব্যৱস্থা কৰি উঠাই দিলে। আৰু ইমানে টান নটকেইটা, তো দাদাজনৰ অকণ আইডিয়া লগাই কেনে খুলিলে। আৰু যিহেতু নটকেইটা ছিগিলে, গতিকে গোটেই 4টা নটে নতুন লগাব লাগিব ইয়াত। তো এইটো কাৰণে এইটো বস্তু খোলা হৈছে, কিন্তু এইটো বহুত জাম হৈ গৈছে, কাৰণ বহুত সময় নুখুলিলে মানে টান হৈ যায় বুলি কৈছে। আৰু সেইটো কাৰণে হয়তো হ'ব পাৰে, কিন্তু তথাপিও দাদাজনে বহুত টেকনিক লগাই মেলি খুলি ঠিক ঠাক কৰি দিলে। তো ইমানখিনিতে বহুত মানে সময় আজি লাগি গ'ল, মানে একদম দিনৰ পৰা 2টা বজাৰ পৰা মানে গধূলি হৈ গ'ল। আৰু শেষত গৈ দাদাজনে ঠিক কৰি দিলে আৰু এইফালে 4টা নট ধুনীয়াকৈ নতুন লগাই দিলে। কিন্তু যিমানে নহওক অৰিজিনেল নটকেইটামান হয়তো হ'ব নোৱাৰে, তথাপি একো নাই বাৰু, যেনেকৈ হ'লেও গাড়ীখন ঠিক ঠাকটো হৈ গ'ল। তো ধন্যবাদ জনাইছোঁ সেই দাদাকেইজনক, মেকানিক দাদাকেইজনক, যিটো আহি কিনে সহায় কৰিলে। আৰু লগতে ৰিংকুক আকৌ ধন্যবাদ জনাইছোঁ। আৰু মোৰ ভিডিঅ'বিলাক চাই থকাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আগলৈ চাই যাব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাবচোন কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে মানে ভাল হয়। আৰু পাৰিলে মানে ভিডিঅ'বিলাক এটা ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈ আৰু ভিডিঅ' বনাবলৈ মন যায়। তো আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ। আৰু মোৰো বহুত ভাগৰ লাগিছে, তো আজিলৈ গুড নাইট।